শুনিল আজিকালি চোৰবিলাকৰ দোকানৰ পৰা কি কাম হৈছে তাহাক লগিওতে জাগা দিছি নাকি তাক দেখো থানাত ভাত চাহ ৰান্ধিয়ে থৈ দিয়ে এতিয়া আৰু কি পইচা খৰচ কৰি খাব লাগে হা চালা জাগা নাহ কৰি থৈ দিয়ে অৰ্ডাৰ কাৰত বহি থাকে চুৰ বুলি নাভাবি মোৰো এটা বহি খাবা অধিকাৰ আছে দোকানত চাবি আৰু এই আঙুলিটো ইংৰাজী দিছাই এতিয়া চকুত ঘক্তি চকুটো উলিয়াই লৈ যাবি নাকি তই উলিয়াই যা চুৰ এইকাৰণে তোক চুৰ বুলি কৈছো কথা নকবি আৰু এতিয়া এনে সেই কৰবা নিবি এই জাগাই নষ্ট সেই কৰবা নিবি বন্দী কৰবা নিবি তই বহিবা লাগে তই হে চুটি বহি আছে চালা তোক লগি অলৰেডি পুলিচ থানাক তোক লগি জাগা থৈ দিছি এতিয়া কিয় বহিবা লাগে তই আজি মোক এনেকা কথা ক'লি তোক চাইলাম একদিন চাবি যা এতিয়া চাই যা খেন্তা এই জৰ্নিলে চুটটো লগত কিয় বহি থাকা তই ইয়াতে হা কি আইছি আর আমি বহি আছি আর কি কমার মই জিয়াক খেলিলো ভাল পাইছা না দেখো লৈছে তো আর বহ সেনে কৰবা লাগে বৰ লেভেল দে খেন্তা দিছ বাপৰে বাপ বহুত দোকানে কোন গেল ভাতচোন কিবা এটা খাব লাগে বাগিতে ইচ্ছা দইয়ে মই কালি সেইখান বোলে এই ৰাতে যি এখন জংঘল আছে এই জংঘলত বোলে কিবা এটা মূৰ্তি ওলছি বোলে এই মূৰ্তি দি বোলে মাতেও চাবা যাবি নাকি তই চাবা পাৰি তোৰ যাবি নাকি ভয় নকৰবি যাব বাৰু কাৰণ দোকানত আহিম যাওঁ হিৰো সিদিনা মোক বিটুই যি বদনাম দিছি দোকানত যাই চুৰ বদনাম দিছি ইয়াৰ কিন্তু ঘৰত যাই চুৰ কৰবা লাগব হ'ব বস পিছে বিটু সেখান কথা জানা না স্যার জানো এ তার বারান্দাত থই দে তার সেখান কথা থইনু আনবা যাও যো যাব পিছে কথা কই স্যার আইছেন ওই ওই তাতো সেখান আনলুয়ে এটা বেসপা লাগে সেখান পয়সা দুখ এই হেকা দিবা নহয় আৰু হেকা দিবা লাগে ইয়া আমার নো আর কি না হিরো ই পিছে আহো গম পাইছি নাকি সাইকেল চুর করা আর পিছা করু যো যো হিরো আহো দু জঙ্গল দেখিন গেলে আমি পিছা করু যো স্যার গরাস ইজন কাছে মাতি নাকি হয় পেট গাছে মাতে বলি শুনছো ভয় লাগছে কিন্তু আমাকো যদি মাত দে কি হব আমারও ভয় লাগছে কি বা হয়ে যে রে মোর মইয়া ভয় লাগছে কি বা করে যো অলপ আগত দেখি যাম যো হিরো আহো দু জেল কাছে দেখিয়ে এটা বুদ্ধি কথা পারি হবো এতে কইছে এতে যায় আহে ইয়াৰ মৃত্যুদণ্ড হ'ব নহলি সোণ গহনা আনি দিব লাগিব তেতিয়াহে ইয়াৰ পৰা যাব দিয়া হ'ব হা কি মাতছি এই মূৰ্তিটি মাতছি পাই তোৰ শুনা আছে না নহ'লে আমাক যাবা দিবা নে কি কৰা যায় যো আনি দিম যো না ভগৱান আমি আনি দি আছো আমাক একো নকৰি আমি আনি দি আছো আমাৰ কামত দিছে আইডিয়া কাম হৈছে না ও স্যার মোক চুৰ বুলি কৈছিল ইতাহে বাবৰা মজতি নহ'লে আমাক যাবা দিবা আমি একটু সোণাহি আনছো সোণাহি আনি এতিয়া কালি ক'ব লাগিব নহ'লে আমাক যাবা দিবা নাই আমি আমাক ক্ষমা কৰি দিবি আৰু এই আমি সোণাহি দিছোঁ আমাক যাবা দি ভগৱান আও হিরো আমার দু পয়সার কামানি ও সোনার কামানি হয়ে গেল এবারে পয়সার কামানি খুঁজবা লাগে তুহু কর যা
তোৰ জীৱন পইচা আছে চব আন নহ'লে যাব দিয়া নহ'ব এইটোৱে হা আৰু বোলে পইচা লাগে নেদু পইচা নহয় সেইটো নহয় এইটো নিশ্চয় আমাৰ গাঁৱত যি চুৰ দুটা আছে তাহাৰে কাম হ'ব পাৰে নহ'লে ইনকেতো এই মূৰ্তি এটাই কি পইচা খুজিব পইচা কি কৰিব দেখোন নে নহয় হ'ব আমি পাৰে। চাংযোচোন কি বস্তু আছে যো যো আচল দুটাই আৰু বাদলা ল'ব লাগিব আহো আমাক কেনে কৰিছিল না তাহাকো আমি সেনকে মাৰিম গম পাইছা না বোলো বলিউডৰ এক্টৰ মাটি খান্দা এক্টৰ মোৰ লগত কৰিছিল গাদ্দাৰ মানে গাদ্দাৰ নহয় মোক কৰিছিল প্ৰবঞ্চনা আৰু তাহাকো দি আছোঁ মই প্ৰবঞ্চনাৰ ভাত যেনেকৈ সোণা আনিছিল সেনেকৈ মই তাৰ পৰা দুগুণ সোণা আনিম গম পাইছা না যো বাৰু যো অংগৰাজ আহো জিংকে আমাক সেনেকৈ সেইটো মূৰ্তিটোৰ মাত দি কিনে আমাক যেনেকৈ প্ৰবঞ্চনা কৰিছিল আমিও সেনেকৈ প্ৰবঞ্চনা কৰিম তাতে কোনে মোৰ নাম লৈ মানুহক ঠগি আছে তাক আজি উদয়ৰণ হ'ব যদিহে সি যিবোৰ সোণ পইচা আনিছে সেইবোৰ তেওঁলোকক ঘূৰাই নিদিয়ে আৰু তেওঁলোকৰ যিবোৰ ঘৰত সা সামগ্ৰী আছে সেইবোৰ সকলোবোৰ তেওঁ যি বিতুৰ পৰা আনিছে তেওঁক ঘূৰাই দিব লাগিব নহ'লে তেওঁক মই মৃত্যুদণ্ডৰে দণ্ডিত কৰিম আমাক আচল সুধি মাতিলাকে ক্ষমা অংগৰাজ এতিয়া আহি আছে আমাক ক্ষমা খুজিবা লাগবই দেখোঁ ক্ষমা খুজিবই আহি আছে চাই থাক এই 1 মিনিট ৰখ আহি আছে আমাৰ ক্ষমা খুজিছো সোণা ক'ত সোণা আমাৰ দিবি না পাছত দিবি না চাই কিমান তই চুৰ কৰছা তাতে বিক্ৰী কৰছা আকৌ বিয়াৰো পাই আনি দিবা লাগিব তই নহ'লে চাই থাক ক্ষমা খোজ ভালকে খুজবি এই গবলা ধৰ হাত দুটা ধৰ মানুহক আমি যেন চাইকেল এখন দিছিলোঁ ৰ এতিয়া আমাক দি দিমাটো আমাক চাইকেল এখন দি সুরজ গেলে অঁ